ফাইনেলি গাছ নতুন সংসাৰৰ পাতনি মেলিবলৈ গৈ আছে আমাৰ যিটো অকণমান আগত বিয়া খাই আহিছোঁ আকৌ এখন নতুন বিয়া আমাৰ আজি আশীৰ্বাদ বুলি ক'ব লাগিব ভগৱানৰ পাই আছোঁ ন নামটো কৈ দিয়াচোন তোমাৰ মমতা আজি এটা শুভ দিনত শুভেচ্ছা জনালোঁ লাইন পাতি লৈছে দেই আজি স্পেচিয়েলি বহুত এটা ডাঙৰ এটা মানে মমেণ্ট তো আজি মানে এটা নহ'বলগীয়া ঘটনা এটা হৈ গৈছে ইতিমধ্যে তো এইটো দিন আমাৰ সদায় যাতে স্মৰণীয় হৈ থাকিব নিশ্চয় নিশ্চয় বলা বলা এতিয়া গমন কৰিব লাগিব গৈ আছোঁ বাকী যিখিনি পৰ্ব হ'ব আপোনালোকক চব দেখাই দিম পচাবা লৈ হেৰি কেনেকুৱা লাগিব কিমান লাগিব কোৱা 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 কিমান লাগিব এই চা কিমান লাগিব কোৱা আকৌ 1100 কৈছে আমাৰ যি কি নহওক আমাৰ গাছ চাওক আমাৰ দৰ দুখীয়া পাছফালে এটা বিহুত 50 টকাকে কেইটা গাবা সেইটো পাব এটা বিহুত 50 টকাকে দেখিবা বৰুৱা এটা বিহুত 50 টকা আমাক নতুন ছোৱালী নতুন লাগিব নতুন চোলা আহিছে ইমান পুৰণা বাটত লৈছে নহ'ব নহ'ব গাছ দেখিছে নহয় পুৰণা বাট লৈ আহিছে পুৰণা বাট ভিডিঅ' বনাইছে ভণ্টিয়ে কিন্তু কথা হ'ল কি নতুন ছোৱালী আনিছে নতুন বাৰ লাগিব নতুন লাগিব বিহু লাগিব মুখ লাগিছে কেলৈনো মুখ লাগিছে দৰে ছোৱালী বহুত মই দেখিছো চেনাটো দৰে ছোৱালী চেনা বহুত মই দেখিছো চেনা টকা চাৰিজনী পায় জোতাটো কাবাক দি দিয়া জোতা ঘৰ কাবাক দি দিয়া জোতা যদি একেবাৰে দি দিয়া এতিয়া পিন্ধিব নালাগে জোতা কাবাক দি দিয়া চিকুটিলে খালি জোতা চিকুটিব লাগিব দেই চিঞৰিব লাগিব ইয়াতে সঁচিকেইটা ধোৱা আৰু এমাহলৈকে নুধুলে হ'ব
আৰু জোকে চিকুটি দিবা জোকে চিঞৰিব লাগিব বৌদি কি চেহেৰা চাহে চিকুটি মিলাইছে চেহেৰা দেখা দিম এই পাছত দেখাম বিয়াত টেঙতে দেখিছে না বজাৰখন গেম খেলিলে কেনেকে দিছা বহুত ভাল লাগে তোমাৰ পৰহিলে ভিডিঅ' চাব পাবা গোটেইখিনি দাঙি লৈ যা বেটা লোৱা পাৰিলা বিচাৰিলো ধৰিলো একদম অন্তিমটো ৰীতি ৰিৱাজ একেবাৰে শেষৰটো নিয়ম একেবাৰে ভিতৰত গৈ দেখিছে গৈয়ে পাতিব এয়া গৃহ প্ৰৱেশ মানে নিজৰ ৰুম প্ৰৱেশ অকণমান দেখা দিয়াচোন চেহেৰাটো ধুনীয়া এয়া দেখিছে চেহেৰা ৰিভিল হৈ গৈছে সম্পূৰ্ণ এবাৰ হিৰ'ইনৰ এণ্ট্ৰি ইয়াৰ পৰা আৰম্ভ হৈছে
দিনত এক কিবা ৰাতি আমাৰ দৰাটো লাজ কৰিয়ে যদি 200 টকীয়া হাঁহি সদায় মুখত লাগিয়ে থাকে লাগিবই লাগিব আৰু 5 দিনৰ পাছৰ পৰা 200 টকীয়াটো কমি আহিব 100 টকীয়া হাঁহিলে পৰিণত হ'ব নে কি কোৱা য়েছ হয় হয় এই বিষয়ে তুমি কি ক'বা জীৱনত প্ৰথমবাৰ বিয়া পাতি কেনেকুৱা লাগিছে আৰু দ্বিতীয়বাৰ পতা কিবা পৰিকল্পনা আছে নেকি নাই 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 প্ৰথমবাৰ পাতি যথেষ্ট কথাটোৱে বৰ্তমান ভালে লাগিছে বেয়া লগা নাই আৰু দ্বিতীয়বাৰটো কৰিবলৈ এতিয়া নকৰোঁ তথাপিও পচিবলে নহয় কি পাতিম কৈছে তেখেতেতো পচিবলে নহয় প্ৰথমবাৰ যথেষ্ট নেকি ৰাইজ দেখিছে তেখেতে আৰু এবাৰ বিয়া নাপাতো কৈছে কইনা কইনা দিব লাগিছিল অঁ প্ৰথমবাৰ বিয়া হৈ কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে আজিকালি নতুন নৱপ্ৰজন্ম সেইটোৱে ভাল বস্তু ভাল লাগিছে হয় অত্যাধিক পজিটিভ কিয় নাই মিছা কথা কেতিয়াও নকয় ভাল লাগিছেতো ভাল লাগিছে নে কন্দাও নাই অসমতো কান্দিব পাৰে বেলেগ কথা এতিয়া কন্দা নাই বৰ্তমানলৈকে দেখিছে ধন্যবাদ আৰু দৰ্শকবৃন্দই চাই আছে অকল মজা লৈ আছে দেই বাকী নীতি নিয়ম গোটেই দৰ্শকে কৈ দিব কেনেকৈ কি হ'ব